নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক নতুন এখন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম এই লিষ্টত যিসকলৰ নাম থাকিব তেখেতসকলে প্ৰত্যেক মাহতে ৪,০০০কৈ টকা একেবাৰে বিনামূলীয়া ডাইৰেক্ট বেংক একাউণ্টত পাব। তো এই লিষ্টত আপোনাৰ নাম আছে না নাই আপুনি কেনেকৈ চেক কৰিব, ষ্টেপ বাই ষ্টেপ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। আৰু ইয়াৰ আগতে আপোনালোকক কৈ আছোঁ, আমাৰ ভিডিঅ'টো নতুন যদি চাই আছে তেতিয়াহ'লে ভিডিঅ'টোক লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। তো বেছি দেৰি নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পেজ এটা দেখা পাই আছে, আসাম বিল্ডিংছ এণ্ড আদাৰ্ছ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ ৱেলফেয়াৰ বৰ্ড। তো এইটো অসমৰ এটা গভৰ্ণমেণ্ট ৱেবছাইট হয়। তো এই ৱেবছাইটত আহিবলৈ আমাৰ ভিডিঅ'ত ডিছক্ৰিপশ্যনত লিংকটো দি থ'ম, আপোনালোকে লিংকটোত ক্লিক কৰি ডাইৰেক্ট ইয়াতে আহিব পাৰিব। তো আহক আমি দেখোঁ কেনেকৈ আপোনাৰ নাম দেখোঁ আমাৰ এই লিষ্টত নাম আছে না নাই। তো আপুনি আপোনাৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ অন কৰিব আৰু সাৰ্চ বাৰত লিখিব laborassam.com। লিখাৰ পিছত এনেকুৱা এটা পেজ পাব। পেজ পোৱাৰ পিছত স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ৰেজিষ্ট্ৰেশ্যন পেজ ফৰ নিউ ৱৰ্কাৰ বেনিফিটছ। তাৰপিছত সোঁফালে চাই আছে অফিচিয়েল লগ ইন MIS ৰিপৰ্ট। তো আমি কি কৰিম, MIS ৰিপৰ্টত ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে এনেকুৱা আৰু এখন নতুন পেজ অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত আমি অফিচটোত আমাৰ নিজৰ যিটো ডিষ্ট্ৰিক্টৰ যিটো অফিচ আছে অফিচটো আমি ইয়াতে চিলেক্ট কৰি দিম। আমি ইয়াতে নিজৰ ডিষ্ট্ৰিক্টৰ অফিচ অফ দ্য লেবাৰ অফিচাৰ ইয়াতে চিলেক্ট কৰি দিম। চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে টাউন, আপোনালোকৰ নিজৰ টাউনটো ইয়াতে চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে GP ৱাৰ্ড নং, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ নিজৰ GPটো আহি যাব। তাৰপিছত আপোনালোকে ষ্টেটাছত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে দেখা পাব পেণ্ডিং লিষ্ট দেখিব পাৰিব, এপ্ৰুভেড লিষ্ট। তাৰপিছত ৰিজেক্ট, আমি কি কৰিম এপ্ৰুভেল যিটো আছে এপ্ৰুভেলটো আমি চিলেক্ট কৰিম। তাৰপিছত আপোনালোকে ইয়াতে ডেট দিব, ফৰ্ম ডেট। আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে বন্ধুসকল ইয়াতে সকলোবিলাক আপোনালোকে লিষ্ট দেখা পাব, সম্পূৰ্ণ লিষ্টটো দেখা পাব। তো আপোনালোকৰ ইয়াতে নাম আছে না নাই আপোনালোকে নিজে চেক কৰিব। ইয়াতে বিচাৰি ওলাব, ইয়াতে আছে আপোনালোকৰ চিৰিয়েল নাম্বাৰ, তাৰপিছত আছে আপোনাৰ ID নম্বৰ, তাৰপিছত আছে আপোনাৰ এপ্লিকেণ্ট নেম, ফাদাৰ্ছ বা হাজবেণ্ড নেম, প্ৰেজেণ্ট এড্ৰেছ, ৱাৰ্ড নাম্বাৰ বা GP, ছাবমিশ্যন অফিচাৰ। তো আপোনালোকে ইয়াতে সকলোবিলাক দেখা পাই আছে। তো আপোনালোকে সকলোবিলাক ইয়াতে দেখা পাব। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, কিয়নো এইটো লিষ্টত আপোনালোকৰ যদি নাম থাকে তেতিয়াহ'লে কিন্তু আপোনালোকে মাহেকত ৪,০০০কৈ টকা একেবাৰে আপোনালোকৰ মোবাইলত একেবাৰে আপোনালোকৰ বেংক একাউণ্টত বিনামূলীয়াকৈ ডাইৰেক্ট সোমাব।